পুজোও আহি পালাক বালগিলাখান পকেটত ফুটো কৰি এটা নাই। এই দেউতা তুই মস্তো চিপে কটি এটা পুজো বুলি একযোৰ কাপোৰ দিলিনো কি হয়? তেন কি কৰা যায় ব্যৱস্থা? পুজোও বেছি দিন নাই, মোৰো লগ পাইছে পুজো আহি। এতিয়া কাপোৰ একযোৰ ল'ব লাগছিল। ভালগিলাখান চিন্তা কৰি কাপোৰৰ কাৰণে মাথা চাথা নষ্ট হৈ গেলে। ক'ত পইচা পাওঁ, ক'ত পইচা মাথা মাৰো এতিয়া। কিবা এটা ব্যৱস্থা কৰিব লাগিব, এনেকে থাকিলে নহ'ব। মাক চকলাই যোৱা বছৰো চবেই নতুন কাপোৰ পিন্ধি পেলাই পুজোত ষ্টাইল মাৰি মাৰি গাৰ্লফ্ৰেণ্ডৰ লগত হাতত ধৰি ধৰি ঘূৰি আছে। মই পেণ্ডেলৰ বাহুত ধৰি পেলাই ঘূৰি থাকান্তে গেল। কেলা মোৰ জীৱনটো কি হ'ব আই? এনজয় বোলা বস্তুৱেই নাই মোৰ জীৱনটোত কেলা। বাল মোৰ দেখোন কোনে ঘূৰিছে বুৱে পুজোত পুৰণ কাপোৰ পিন্ধি গেলি? মোৰ কিবা লাজ সন্মান নাই নেকি? নে পুৰণ কাপোৰ মই কেনেকে পিন্ধি যাম এই পুজোত? মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। এই দেউতাৰ তাৰপৰা চুৰ হ'লেও কৰিব লাগিব টকা। ইমান চিপৰে কৈছে আমাৰ দেউতাটো, মানে কি কবি। অ মেলা পাজো কাপোৰ কিনবা যাওঁ বজাৰত। কাপোৰটো কিনবা লাগছিল, কিন্তু 1 টকা পইচা নাই। আমাৰ দেউতাও 1 টকা পইচা নেদেয়, ইমান চিপৰে কৈছে দেউতাটো। এতিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব। তই কিবা এটা সহায় কৰি দিয়ে মোক পাপাৰে। মই আৰু কেনেকে কি কৰো মোৰ মাথাই ঢুকি পোৱা নাই। চিন্তা কৰে মোৰ ৰাতিও টোপনি নাই জানানে তই। এতিয়া পুজোত গেলি বেছি দিন নাই দেখোন, কি কৰা যায় এতিয়া? তোৰ দেউতাৰে ইমান চিপৰে কৈছে তোক ক'ত কাপোৰ দিব? আশা কম আছে তোক কাপোৰ দিব বুলি। আৰু আমাৰ দেউতাই পূজাৰ কথা লগাওঁতে 20,000 টকা দিছে মোক কাপোৰ কিনবাক গেলি। ভালো তোর খাতা লিখছে আর হ'ব দে আৰু খাতা লিখছে বাদ দে আৰু তই। এতিয়া আমাৰ দেউতাৰ তাৰ পৰা মই কেনেকে টকা বাহিৰ কৰিব পাৰো তাৰে মোক এটা আইডিয়া দিব লাগে। তই আইডিয়া দিয়া তা মোক তই। এটা আইডিয়া আছে, তই শুন মই তোক কওঁ। কেনেকুৱা আইডিয়া কচোন তই? আমি বজাৰত যাওঁ, বজাৰত যাই বজাৰৰ পৰা ফোন কৰিম তোৰ দেউতাৰে। ফোন কৰি কম তোৰ এক্সিডেণ্ট হোৱা বুলি, হস্পিটেলত ভৰ্তি কৰা বুলি কম, বহুত বেয়া অৱস্থা, চিৰিয়াছ বুলি কম। আৰু তই মৰবি বুলি কম, বহুত চিৰিয়াছ বুলি কৈ দিম আৰু। তাৰপিছত আৰু তই কি বুলি কবি? তাৰপিছত কম তেজ দিব লগা হোৱা বুলি। তাৰপিছত কম কি 20,000 টকা লাগে তেজ দিবৰ কাৰণে। তাৰপিছত মই দেউতাৰ ওচৰত যাই 20,000 টকাটো লৈ আহিম, লৈ আহিলে তোক দিম, তই কাপোৰ কানি ল'ব পাৰিবি তেতিয়াই। আইডিয়াটো ঠিকেই আছিল। 20,000 টকা বহুত বেছি, চিপৰে কতে 20,000 টকা দিব। 20,000 টকা দিব আমাৰ দেউতাই চিপৰে কতে। কব মেলা বা মল্লি ঘৰক লাষ্টটোহে লৈ আহিবি, এনেকে কব, পইচা নেদে তথাপিও। আৰু তই ভাবছা ইমান টকা তোৰ হাতত দিব? মোক বজাৰ কৰিব গেলি 10 টকা এটা খাবা নেদে। তেতিয়াহ'লে এইটো আইডিয়া কেনচেল। তাকেতো নে বেলেগ আইডিয়া বিচাৰিব লাগিব, এইটো আইডিয়াত কাম নহ'ব না। এতিয়া এইগিলাখন বাদ দিলো, এতিয়া বজাৰ ফালে যাওঁ ফুৰি আহো অলপ। তেতিয়াহ'লে বজাৰ ফালে যাওঁ, অলপ চিখৰকে খাওঁ। চিখৰ খাই খাই বেলেগ আইডিয়া বাহিৰ কৰিব লাগিব।